हेलो फ्रेंड्स, तो आज আপোনালোকৰ লগত আমি ইংলিছ শিকো। তো একদম গুৰুৰ পৰা শিকি আছো, গুৰুৰ পৰা। সো এবিচিডিৰ পৰা ষ্টাৰ্ট কৰিম আমি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। সো ফাৰ্ষ্ট ভিডিঅ'ত আমি বৰ্ণমালা ৰাখিছো এবিচিডিৰ পৰা। সো আপোনালোকে চাই থাকিব। সো ওপৰত আমি বাউল কেইটা দেখাই আছো। এ মানে এ, এইটো এটা ভাৱেল হয়। এইটো আকাৰ ইকাৰ যেনেকুৱা এইটোৰ পৰা আৰু এটা ভাষাত আৰু এটা কনসোনেন্টৰ লগত সংযুক্ত কৰিব পাৰি। এগুলা সকলো আপোনালোকক মই বুজাই দিম বেলেগ এটা ভিডিঅ'ত। আৰু ই হ'ল ই আই অ ইউ, মানে এ ই আই অ ইউ, মানে এইবিলাক এই এটা দুটা তিনিটা চাৰিটা পাঁচটা হ'ব চাগে। এই পাঁচটা মানে হ'ল আমাৰ ভাৱেল, মানে এইগিলা আকাৰ যেনেকুৱা আমাৰ অসমীয়া ব্যঞ্জন বৰ্ণত আকাৰ ইকাৰ বুজায়। মানে বহুত হয়, আকাৰ ইকাৰ হ্ৰস্ব উকাৰ দীৰ্ঘ উকাৰ ৰে উকাৰ এনেকুৱা হয়। কিন্তু ইয়াতে আমি কোনোবা নাউন হ'লে ইয়াৰ চাৰিটা এটাৰ পৰা ব্যৱহাৰ কৰিব লাগিব। কনসোনেন্ট মানে কি হ'ল, যিবিলাকে মানে কনসোনেন্ট লেটাৰ ছিংগল লেটাৰ হ'ব, যিবিলাক মানে ব্যঞ্জন বৰ্ণৰ নিচিনা হ'ব। আর এই চাৰিটা স্বৰবৰ্ণৰ গোটেই কাম কৰি দিব আমাৰ ব্যঞ্জন বৰ্ণৰ লগত। তো মোৰ কথাকেইটা বুজি পাইছে নে নাই? চ' মই বহুত ডাঙৰ নকৰোঁ ভিডিঅ'টো। চ' মই ক'লোঁ এ ই আই অ ইউ। চ' টেনশ্যন নকৰিব, বেলেগ এটা ভিডিঅ'ত আপোনালোকক বুজাই দিম। চ' এইটো হ'ল কি ভি আপোনালোকে প্ৰেক্টিচ কৰিব, যিবিলাকে অসমীয়া পাৰে সেইবিলাকে প্ৰেক্টিচ কৰি দিব। বি চি ডি এফ জি এইচ জে কে এল এম এন পি কিউ আর এস টি ভি এইটো ভি বুলি ক'ব। ভিউ ডব্লিউ এক্স ৱাই জেড। সেইবিলাক আপোনালোকে প্ৰেক্টিচ কৰিব। আৰু বেলেগ আছে, মই বেলেগ পেটাৰ্ণৰবিলাক মই আপোনালোকক দেখাই আছোঁ। এইবিলাকো হয় এ বি চি ডি এনেকুৱা, আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড থাকে বেলেগ এটা ভিডিঅ'ত মই দেখাই দিম। চ' ইয়াৰ পৰা মই এবাৰ কৈ দি আছোঁ। এ বি চি ডি ই এফ জি এইচ বটা দি আছে, সেইকাৰণে প্ৰব্লেম হৈ আছে। মই এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভিউ ডব্লিউ এক্স ৱাই জেড। চ' আপোনালোকে যিবিলাকে একদমেই মানে নতুন ইংলিছ শিকিব বিচাৰি আছে, তেওঁলোকে মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ মই। এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড। চ' এইবিলাক আপোনালোকে চাই ল'ব আৰু এইকেইটাও আপোনালোকে লেখাৰ চেষ্টা কৰিব। চ' বেলেগ এটা ভিডিঅ'ত মই আপোনালোকক বুজাই দিম কেনেকৈ কি কৰিব লাগে। চ' আমি ইয়াৰ পিছত কেইটামান ভোকাবুলাৰী শিকাম আপোনালোকক। ইয়াৰ পিছত কেনেকৈ হ'ল আপোনালোকক ইংলিছ ৰিডিং বা কেনেকৈ ৰাইটিং কৰিব লাগে সেইবিলাক শিকাই দিম। চ' এইটো চেনেল আপোনালোকে চাই থাকিব বন্ধুসকল। আৰু এইটো ভিডিঅ'ত মই পুনৰ এবাৰ কৈ দি আছোঁ, ডাঙৰ হাতৰ কনসোনেন্ট লেটাৰটো আপোনালোকে যদি একদম সৰুৰ পৰা শিকিব পাৰে, যদি কোনোৰকম যদি অসমীয়াটো ক'ব পাৰে, তেনেহ'লে আপোনালোকে ইংলিছ শিকিব পাৰিব এইটো চেনেলত জড়িত হৈ কিনে। চ' মই বুকটো চিধা কৰি লৈছোঁ। যেনে ইয়াত দেখা পাইছে এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এক্স টি ইউ ভি ডব্লিউ এক্স ৱাই জেড। এইটো মই অলপ ব্ৰিটিছ প্ৰনাউন্সিয়েশ্যনত ক'লোঁ, আপোনালোকে যেনেকৈ পাৰে ক'ব। পিছত কেনেকৈ প্ৰনাউন্সিয়েশ্যন ঠিক কৰিব লাগে সেইটো মই শিকাই দিম। চ' আজিৰ কাৰণে ইমানখিনি আছিল ভিডিঅ'। বেলেগ এটা ভোকাবুলাৰীজ ভিডিঅ' লৈ আহিম। আৰু যেনেকুৱা আপোনালোকে কেনেকৈ এইবিলাক
বানানবিলাক উচ্চাৰণবিলাক শিকিব ইংলিছত আৰু অসমীয়াত শিকিব সকলোবিলাক আমি আপোনালোকৰ লগত আগবঢ়াব যত্ন কৰিম চ' আপোনালোকে প্লিজ চেনেলটো ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চ' আপোনালোকৰ দেখা হৈ আছে আপোনালোকৰ লগত বেলেগ এটা ভিডিঅ'ত তো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ